हेलो बंधुসকল, आशा करूँ भाले आछे। আজি আপোনালোকৰ মাজলৈ আকৌ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। তো এই ভিডিঅ'টোত মই আপোনালোকৰ মাজত কি লৈ আলোচনা কৰিম, থাম্বনেইলটো দেখি কিজানি আপোনালোকে গমেই পাইছে। তো এই ভিডিঅ'টোত মই আলোচনা কৰিম একমাত্ৰ মাটিৰ জোখ-মাখ, অৰ্থাৎ মাটিৰ জোখ-মাখ অতি সহজতে আপোনালোকে কেনেকৈ কৰিব পাৰিব। তো সবিশেষ তথ্যখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো বজাই দিব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব, এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ব্লগ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপুনি যদি মাটিৰ হিচাপ কৰিব খোজে অতি সহজতে, তেনেহ'লে আপোনালোকৰ প্ৰথমতে তিনিটা বস্তুৰ বিষয়ে ভালদৰে জানিব লাগিব। সেই তিনিটা বস্তু হৈছে, নাম্বাৰ 1 হৈছে লেচা, অৰ্থাৎ লেচা কাক কোৱা হয়, লেচাত কিমানখিনি মাটি থাকে, তো কিমান বৰ্গফুটত এক লেচা হয়, সকলোখিনি তথ্য জানিব লাগিব। আৰু 2 নম্বৰত কঠা, অৰ্থাৎ এক কঠাত কিমান লেচা মাটি থাকে আৰু এক কঠাত কিমান বৰ্গফুট মাটি থাকে, সেইটো আপোনালোকে জানিব লাগিব। নম্বৰ 3 বিঘা, অৰ্থাৎ এক বিঘাত কিমান লেচা মাটি থাকে, কিমান কঠা মাটি থাকে, তাৰ উপৰিও কিমান বৰ্গফুট মাটি থাকে। তো এই সবিশেষ তথ্যখিনি আপোনালোকে যদি জানে, ভালদৰে বুজি পায়, তেনেহ'লে মাটিৰ হিচাপ কৰিবলৈ হ'লে আপোনালোকৰ কোনো পাজুল নালাগে। এতিয়া চাওক, নাম্বাৰ 1, অৰ্থাৎ এক লেচা সমান সমান কিমান বৰ্গফুট। গতিকে এক লেচা হ'বলৈ হ'লে 12 ফুট বাই 12 ফুট হ'ব লাগিব। তো দুয়োফালে যদি 12 ফুট 12 ফুট হয়, তো এক লেচা মাটি হ'ব। তো এক লেচা সমান সমান 12 × 12 ফুট ইকুৱেল টু 144 বৰ্গফুট। গতিকে এক লেচাত 144 বৰ্গফুট মাটি হ'ব লাগিব। তো তেনেহ'লে এক লেচা হ'ব। এতিয়া চাওক, নাম্বাৰ 2, এক কঠা ইকুৱেল টু কিমান লেচা আৰু এক কঠা ইকুৱেল টু কিমান বৰ্গফুট। তো এইটো আমি জানিব লাগিব। তো এক কঠা ইকুৱেল টু 20 লেচা আৰু এক লেচা ইকুৱেল টু 144 বৰ্গফুট। তো 20 লেচা ইকুৱেল টু 20 × 144 বৰ্গফুট। তো তেতিয়া হ'ব 2880 বৰ্গফুট। এইটো হ'ব টোটাল। অথবা আমি যদি এনেকৈ হিচাপ কৰোঁ, চাওক এতে 20 লেচা আছে, অৰ্থাৎ 20 লেচা হ'লে আপোনাৰ 12 কৰি হ'লে 5 × 12 60, আৰু ইভাগে হ'ব 20, ইভাগে হ'ব 4 × 12 48। তো এতিয়া চাওক, এতে এক কঠা ইকুৱেল টু 60 × 48 ফুট, অৰ্থাৎ এইটো ইকুৱেল কৰিলে হ'ব 2880 বৰ্গফুট। গতিকে যেনেকৈ আমি কৰোঁ দুয়োফালে কৰিব পাৰি। তো এক কঠাত কিমান বৰ্গফুট হ'ব, 2880 বৰ্গফুট এক কঠাত। এতিয়া হ'ব নাম্বাৰ 3। নাম্বাৰ 3 দিয়া আছে এক বিঘা ইকুৱেল টু কিমান লেচা, কিমান কঠা আৰু কিমান বৰ্গফুট। তো এতিয়া আমি চাব লাগিব, এক বিঘাত 100 লেচা হয়, অৰ্থাৎ এক বিঘা ইকুৱেল টু 100 লেচা, আৰু এক বিঘাত হয় 5 কঠা, অৰ্থাৎ এক কঠাত 20 লেচা হয়। তো 100 লেচা হ'বলৈ হ'লে তেনেহ'লে 5 কঠা হ'ব। তো এক বিঘা ইকুৱেল টু 5 কঠা, আৰু এক বিঘা ইকুৱেল টু 120 × 120 ফুট। এতে দিয়া হৈছে 14400 বৰ্গফুট। অথবা যদি আমি এনেকৈ হিচাপ কৰোঁ যে এক লেচা ইকুৱেল টু 144 বৰ্গফুট, তো 100 লেচা ইকুৱেল টু 100 × 144 বৰ্গফুট, গতিকে 14400 বৰ্গফুট। তো এনেকৈ হ'ব। তো এইদৰে কৰিলেও হ'ব। তো যেনেকৈ কৰোঁ আমি, তো গোটেইখিনি মাপযোগ কৰাৰ পিছত এক বিঘাত 14400 বৰ্গফুট হ'ব। বন্ধুসকল, আপোনালোকক মই দেখুৱাই দিম প্ৰেক্টিকেলি, কাৰণ যাতে আপোনালোকক বুজিবলৈ সুবিধা হয়। তো এনেকুৱা মই চাওক এটা ডায়েগ্ৰাম আঁকাই লৈছোঁ। ইয়াতে চাওক, ওপৰত লিখি দিছোঁ এক বিঘা ইকুৱেল টু 100 লেচা, আকৌ দিছোঁ 100 লেচা ইকুৱেল টু 14400 বৰ্গফুট, এক লেচা ইকুৱেল টু 144 বৰ্গফুট, আৰু এক কাঠা ইকুৱেল টু ইয়াতে দিয়া হৈছে 20 লেচা। তো এতিয়া মই সম্পূৰ্ণ মাটিখিনিৰ জোখ কেনেকৈ উলিয়াব, ইয়াত প্ৰশ্ন দিয়া হৈছে, ইয়াত মাটিৰ পৰিমাণ কিমান উলিয়াব লাগে। তো দিক আছে, চাওক দিক, ইয়াত মাটিটো অলপ বেকা হয়, গতিকে ইয়াত বেকা হ'লে মাটিটো কেনেকৈ কৰিব লাগিব, আৰু চিধা হ'লে কেনেকৈ, চিধা হ'লেতো সহজ, দুটা দিক আৰু প্ৰস্থ কৰি দিলে হৈ যাব, আৰু তাৰপিছত 144 দি হৰণ কৰিলে হ'ল। এতিয়া এইটো মাটিটো যিহেতু বেকা আছে, তো মই আপোনালোকক ভালদৰে এইটো বুজাবলৈ চেষ্টা কৰিম। ইয়াতে চাওক, দিক দিয়া আছে 125 ফুট, আৰু ইভাগতো দিয়া আছে 90 ফুট, অৰ্থাৎ মাটিটো বেকা হয়। আৰু ইভাগে প্ৰস্থ চাওক দিয়া হৈছে 85 ফুট, আৰু ইভাগে 110 ফুট। তো এই এনেকুৱা যদি থাকে, তো এতিয়া আমি দিক আৰু প্ৰস্থ সেই দুটা হ'ব। এতিয়া চাৰি ধৰণৰ দিয়া আছে। তো এইটো কেনেকৈ হ'ব, তো এই বস্তুটো আমি দেখুৱাই দি আছোঁ। ইয়াত যিহেতু দিকটো দিয়া আছে দুটা, তো আমি দিকটো কেনেকৈ উলিয়াম,
প্ৰথমতে দিক ইকুৱেল টু হ'ব এইটো দুটা বস্তু আমি যোগ কৰিব লাগিব যেনেকৈ 125 প্লাছ 90 ফুট এতিয়া ইয়াক যোগ কৰিছোঁ 215 ফুট হৈছে তেতিয়া হৰণ কৰিব লাগিব 2 দি যেহেতু দুটা দিক আছে আৰু সেইকাৰণে 2 দি হৰণ কৰিব লাগিব তো 107.5 ফুট আৰু এনেকুৱা প্ৰস্থটো আমি এনেকুৱা সেম কৰি লম চাওক 110 প্লাছ 75 ফুট আৰু এতে দিয়া হৈছে ইকুৱেল টু 185 আকৌ হৰণ 2 তো 92.5 ফুট তো এতিয়া আমি কি হল আমাৰ দিকটো ওলাল 107.5 আৰু এতে প্ৰস্থটো ওলাল 92.5 তো এতিয়া আমি দিক আৰু প্ৰস্থটো পূৰণ কৰিম 107.5 ইনটু 92.5 ফুট তেতিয়া পূৰণ কৰাৰ পিছত কি হৈছে 9943.75 বৰ্গ ফুট এতিয়া ইয়াক আমি 144 বৰ্গ ফুটেৰে হৰণ কৰিব লাগিব কাৰণ 144 বৰ্গ ফুটত 1 লেচা হয় তো যেতিয়া আমি হৰণ কৰি দিয়াৰ লগে লগে এতে 69.053 লেচা ওলাল এতিয়া 69 লেচা অলপ ওপৰত আছে তো এটো আমি এতিয়া কথাত ওলাম কাৰণ 1 কথা ইকুৱেল টু হ'ব 20 লেচা গতিকে 3 কথা হ'বলৈ হলে 60 লেচা লাগিব ইয়াতে আছে 69.053 লেচা গতিকে 3 কথা আৰু ইবাগে হ'ব 9.053 আছে মানে 1 ধৰিব পাৰি তো 3 কথা 9.1 লেচা বুলি ক'ব পাৰি তো এনেকৈ সহজতে আমি মাটিৰ হিচাপবোৰ উলিয়াব পাৰো তো ভিডিওটো যদি ভাল লাগিছে এটা লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো কাষত থকা সাবস্ক্ৰাইব বটনত ক্লিক কৰি টিলিঙাটো বজাই দিব যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকৰ সন্মুখলৈ অতি সহজতে যাব পাৰে তো আজি ভিডিওটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ